বন্ধুসকল, আজি আমি আকৌ আপোনালোকৰ ওচৰত আহিছোঁ। মোৰ লগত আছে ডক্টৰ অভিজিত দেৱ, ছিনিয়ৰ অৰ্থপেডিক চাৰ্জন। তেখেতে ৰিচেণ্টলি মুম্বাইত গৈ 1 মাহৰ এটা স্পাইন চাৰ্জাৰী ট্ৰেইনিঙো লৈ আহিছে। আমি আজি আপোনালোকৰ আগত অৰ্থপেডিক্স ৰিলেটেড কিছুমান সৰু সৰু কথা আমি ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ অভিজিত দেৱ আমাৰ চেনেলত অহাৰ কাৰণে। Thanks for calling. Okay. আমাৰ সচৰাচৰ যিকোনো উৎসৱবিলাকত দেখা যায় প্ৰায় ৰোড ট্ৰাফিক এক্সিডেণ্ট তো আজিকালি প্ৰৱণতাটো খুব বৃদ্ধি পাইছে। আপুনি তাৰ বিষয়ে কিবা ক'ব নেকি? কিবা স্পেচিফিক ডাটা আছে নেকি যে কিমান মানুহ এক্সিডেণ্টত মৰে, কিবা তেনেকুৱা ধৰণৰ কিবা ডাটা আছে নেকি? ৰোড ট্ৰাফিক এক্সিডেণ্টটো আমাৰ দেশৰ কাৰণে এটা এতিয়া খুব ডাঙৰ এটা সমস্যা। কিয়নো ৰোড ট্ৰাফিক এক্সিডেণ্টত এনেকুৱা যে ভাৰতবৰ্ষত চাওক প্ৰতি ঘণ্টাত 18 জন মানুহৰ মৃত্যু হয় কেৱল ৰোড ট্ৰাফিক এক্সিডেণ্টৰ কাৰণে। প্ৰতি ঘণ্টাতে মৃত্যু হয়, কৈছো এক্সিডেণ্ট নহয়, মৃত্যু হয় 18 জন মানুহ। আৰু তাতকৈ ইম্পৰ্টেণ্ট কথা হ'ল এই যে মৃত্যু যে হয় 18 জন মানুহ, এই 18 জন মানুহৰ বয়স জেনেৰেলি আপোনাৰ সেই 18ৰ পৰা 45 বছৰৰ ভিতৰত। তাৰ মানে এই এনেকুৱা এটা বয়সৰ সীমা য'ত নেকি সেই মানুহজনে ইনকাম কৰি পেলাই গোটেই ফেমিলিটো চলাই থাকে। সেইটো বয়সতে জেনেৰেলি এক্সিডেণ্ট বিলাক হয়। তাৰ মানে তো দেশৰ অৰ্থনীতিৰ কাৰণেও এটা ডাঙৰ বোজা হৈ যায় আচলতে। ইঞ্চুৰেঞ্চ কোম্পানী বিলাকেও বহুত টকা মানে ৰোড ট্ৰাফিক এক্সিডেণ্টৰ কাৰণে মানে খৰচ কৰিব লগা হয়। আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও এটা ডাঙৰ এটা GDPৰ এটা ডাঙৰ অংশ 0.8% কেৱল ৰোড ট্ৰাফিক এক্সিডেণ্টৰ পেচেণ্টৰ ট্ৰিটমেণ্টৰ কাৰণেই খৰচ কৰি আছে। চ' সেইটো হিচাপত ক'ব গ'লে আমাৰ বহুত এটা ডাঙৰ সমস্যা দেশত। চাবলৈ গ'লে বহুত ডাঙৰ সমস্যা। দেখা যায় আমাৰ কোনবোৰ বেছি ইমাৰ্জেঞ্চি হয়? অৰ্থপেডিক ইমাৰ্জেঞ্চিৰ কথা সুধিছে। তাৰ মানে এতিয়াই ট্ৰিটমেণ্টটো লাগে, তাৰ মানে ইমাৰ্জেঞ্চি ইমিডিয়েট ট্ৰিটমেণ্ট। চাওক, প্ৰথম কথা হৈছে যদি ৰোড ট্ৰাফিক এক্সিডেণ্ট হয় আৰু অৰ্থপেডিক ইঞ্জুৰিৰ লগত যদি এছ'চিয়েটেড ইঞ্জুৰি আৰু থাকে, যেনে এনেকুৱা নহয় যে এক্সিডেণ্ট হোৱাৰ লগে লগে অকল মানে হাড়ে ভাঙিছে, এনেকুৱা নহয়। যদি পেচেণ্টৰ হাড় ভাঙিছে, মেজৰ কিবা ফ্ৰেকচাৰ হৈছে, তাৰ মানে দেয়াৰ ইজ এ হাই চান্স যে তাৰ লগত এছ'চিয়েটেড আৰু বেলেগ ইঞ্জুৰি থাকিব পাৰে, যেনেকৈ হেড ইঞ্জুৰি। দ্বিতীয়টো হ'ল কি চাৰ্ভাইকেল স্পাইন ইঞ্জুৰি। এই চাৰ্ভাইকেল স্পাইন ইঞ্জুৰি মনত ৰাখিব যে ৰোড ট্ৰাফিক এক্সিডেণ্টত হোৱা 30% হেড ইঞ্জুৰিৰ লগত চাৰ্ভাইকেল স্পাইন ইঞ্জুৰি জড়িত হৈ থাকে জেনেৰেলি। 30%। চ' এইটো এটা কথা। অকল সেইটোৱে নহয়, তাৰ লগত এছ'চিয়েটেড এবডমিনেল ইঞ্জুৰি, মানে ব্লাণ্ট ট্ৰমা এবডমেন যিটো কওঁ, আমাৰ পেটৰ ভিতৰত ইঞ্জুৰি, আপুনি বাহিৰৰ পৰা একো দেখা নাই ইঞ্জুৰি, কিন্তু এই যে যিটো ডিচেলাৰেশ্যন ইঞ্জুৰি বুলি কয়, হঠাতে খুন্দা মাৰাৰ কাৰণে পেটৰ ভিতৰত থকা যিবিলাক ভিচাৰা আছে, অংগ আছে, সেইবিলাক মানে ৰিলেটিভ মোশ্যনৰ কাৰণে ৰক্তশিৰা ফাটি যায়, কেতিয়াবা মেচেণ্ট্ৰিক আৰ্টাৰী ফাটি যাব পাৰে, ভিতৰত ব্লিডিং হ'ব, আপুনি গম নাপায় কিমান ব্লাড ওলাই আছে, কিমান লছ হৈ আছে। তো সেইটো এটা ইঞ্জুৰি, সেইটো এটা ইমাৰ্জেঞ্চি হৈ গ'ল, এছ'চিয়েটেড ইঞ্জুৰি। ঠিক আছে। তাৰ লগতে আৰু এটা আছে টেনচন নিউমথৰেক্স ডেভেলপ কৰিব পাৰে, মানে লাংছৰ ইঞ্জুৰি, ভিতৰত, বাহিৰৰ পৰা একো দেখা নাই আপুনি, কিন্তু ভিতৰত লাংছত মানে প্লিউৰা যিটো প্লিউৰেল স্পেচ আছে, তাতে বতাহটো সোমাই যিমান উশাহ ল'ব বতাহটো সোমাই তেনেকে লাংছটো কেতিয়াবা কলেপছ হৈ যাব পাৰে। তো এইবিলাক এছ'চিয়েটেড ইঞ্জুৰি থাকিলে সেই মানে পেচেণ্টজন এজন অৰ্থপেডিক ইমাৰ্জেঞ্চি পেচেণ্ট মানে পেচেণ্ট হৈ যায়। দ্বিতীয়তে কথা হ'ল যদি ফ্ৰেকচাৰৰ লগত ভাস্কুলাৰ ইঞ্জুৰি থাকে, ভাস্কুলাৰ ইঞ্জুৰি মানে ধৰক ইয়াতে ফ্ৰেকচাৰ হৈছে, কিন্তু তাৰ লগতে মানে ৰক্তশিৰাও ফাটি গৈছে ভিতৰত, ছিঙি যাব পাৰে, কেতিয়াবা ফ্ৰেকচাৰে কেতিয়াবা ৰক্তশিৰা ফটাব পাৰে। তো তেনে বাহিৰৰ পৰা আপুনি দেখা নাই কিন্তু ব্লিডিং হৈ আছে নে কি হৈ আছে, কিন্তু সেই ৰক্তশিৰা ফাটি যোৱাৰ কাৰণে সেই লিম্বটো কেতিয়াবা ছাৰ্ভাইভ নকৰিব পাৰে, কেতিয়াবা এম্পুটেশ্যন বা হাতখন কাটিব লগাও কেতিয়াবা হ'ব পাৰে। আৰু এটা চিটুৱেশ্যন হৈছে ডিছলোকেশ্যন মানে এই জইণ্ট বিলাক কেতিয়াবা খোল খাই যাব পাৰে। যেনেকে আটাইতকৈ কমন ডিছলোকেশ্যন হৈছে শোল্ডাৰ ডিছলোকেশ্যন, তাৰ পাছত হ'লগে হিপ ডিছলোকেশ্যন, তাৰ পাছত এংকেল আৰু নি জইণ্টতো ডিছলোকেশ্যন হোৱা দেখা যায় সচৰাচৰ। চিলড্ৰেনৰ ক্ষেত্ৰত চাওক, ডিছলোকেশ্যনটো য়াং মানুহৰ ক্ষেত্ৰত বেছি হয়, অল্ড এজত আৰু মানে এক্সট্ৰিমছ অফ এজত আপুনি ইমান দেখা নাপাব ডিছলোকেশ্যন। কাৰণটো হৈছে চিলড্ৰেনত আপোনাৰ এক্সট্ৰিমছ অফ এজ যিটো বাচ্চা বা বুঢ়া মানুহৰ ডিছলোকেশ্যন হোৱাৰ আগতে ফ্ৰেকচাৰেই হৈ যায়, ডিছলোকেশ্যন হ'বই নাপায় মানে। ঠিক আছে, কিন্তু য়াং মানুহৰ যিবিলাক বনছ এণ্ড হাড়বিলাক অলপ মজবুত হয়নে, বন ডেনচিটি বেছি, যাৰ কাৰণে ফ্ৰেকচাৰ নহয়, সেই ফ'ৰ্চটোৱে ডিছলোকেট কৰি দিয়ে। আৰু চেম ফ'ৰ্চ যদি আপুনি বৃদ্ধ মানুহৰ জইণ্টত এপ্লাই কৰে, সেই ডিছলোকেট হোৱাৰ আগতে আকৌ ভাঙি যায়,
তেনেকুৱা ধৰণৰ কথা তাৰ মানে গতিকে ইয়াং মানুহৰ ক্ষেত্ৰত ডিছলোকেশ্যন ৰেডিটো বেছি তাৰ মানে বাচ্চা আৰু বুঢ়াৰ ক্ষেত্ৰত কম থাকে ডিছলোকেশ্যন তো এইটো এটা ইমাৰ্জেঞ্চি হ'ল কি কাৰণে ইমাৰ্জেঞ্চি প্ৰথম কথা হৈছে পেইন পেশেন্টৰ বহুত পেইন হয় মানে ডিছলোকেশ্যন হোৱা অৱস্থাত দ্বিতীয় কথা ডিছলোকেটেড জয়েন্ট এটাত নিউৰোভাস্কুলাৰ কম্প্ৰমাইজ হ'ব পাৰে মানে ৰক্তশিৰা নাৰ্ভ সেইবিলাক চেপা পৰি থাকিব পাৰে সেইটো যদি ডিলে হয় এই ডিছলোকেশ্যনটো যদি হস্পিটেলত নগৈ পেশেন্টে সেইটো নেগলেক্ট কৰে কেতিয়াবা ৰক্তশিৰা নাৰ্ভ ইম্পৰ্টেণ্ট বস্তুবিলাক বহুত সময় চেপা পৰি থকা কাৰণে হয়তো প্যাৰালাইসিস হ'ব পাৰে বা গ্যাংগ্ৰিন ৰক্ত সেইটো হাত বা ভৰিত মানে ফ্লোটো বন্ধ হৈ পেলাই কেতিয়াবা গ্যাংগ্ৰিন কেতিয়াবা কাটিব লগাও হ'ব পাৰে ফ্ৰেকচাৰ উইথ কম্পাৰ্টমেণ্ট চিনড্ৰম সেইটো আৰু এটা ইমাৰ্জেঞ্চি কম্পাৰ্টমেণ্ট চিনড্ৰমত কি হয় তাৰ মানে ফ্ৰেকচাৰৰ পিছত ভৰিখন বা হাতখন খুব ফুলি যায় আৰু ইমানেই ফুলি যায় যে ৰক্ত চলাচলে বন্ধ হৈ যায় তো এনেকুৱা ধৰণৰ সিচুৱেশন য'ত নেকি আপোনাৰ ফ্ৰেকচাৰৰ লগত ৰক্ত চলাচলো বন্ধ হৈ গ'ল ফুলি যোৱাৰ কাৰণে বা ডিছলোকেট হোৱাৰ কাৰণে বা ৰক্তশিৰা ফাটি যোৱাৰ কাৰণে তেনেকুৱা সিচুৱেশন বিলাক খুব ইমাৰ্জেঞ্চি হয় কাৰণ সেই হাতখন বা ভৰিখন বচাব লাগিব কিন্তু তাতকৈ বেছি ইমাৰ্জেঞ্চি হৈছে লাইফটো পেশেন্টৰ হয়নে প্ৰথম আমাৰ হতাই অবজেক্টিভ এইটোৱে থাকে যে সেভ দ্য লাইফ অফ দ্য পেশেন্ট লাইফটো যদি সেভ কৰিব পাৰো দেন সেভ দ্য লিম্ব অফ দ্য লিম্ব মানে হাত বা ভৰি তো হাত আৰু ভৰিটো ইম্পৰ্টেণ্ট মানুহজনক জীয়াই ৰাখিবলৈ মানে কাম কৰি খাবলৈ হাত বা ভৰিটোৰ প্ৰয়োজন হ'ব হয়নে তাৰ পাছত হ'ল কি আপোনাৰ যদি ফ্ৰেকচাৰৰ লগত সিগনিফিকেন্ট ব্লাড লছ থাকে ব্লাড লছ তাৰ মানে ধৰি লওক দুটা ফ্ৰেকচাৰৰ মই উদাহৰণ দিওঁ এটা হৈছে ফিমাৰ ফ্ৰেকচাৰ মানে আমি এই উৰুৰ হাড়ডাল যে এই হাড়ডাল ফ্ৰেকচাৰ হ'লে প্ৰায় 1.5 লিটাৰ মানে 1.5 লিটাৰ ব্লাড লছ হয় তো আমাৰ শৰীৰত তেজ আছে কিমান 5 লিটাৰ হয়নে এই ফিমাৰ ফ্ৰেকচাৰত তাত কি 1.5 লিটাৰ ব্লাড লছ হৈ আছে এইটো আমাৰ ঠাইৰ ভিতৰতে বাহিৰৰ পৰা তো আপুনি দেখা নাপায় ইমান ব্লাড লছ হৈছে কিন্তু ভিতৰত ইমান লছ হৈছে তো পেশেন্ট শকত যাব পাৰে শকত গৈ পেশেন্টৰ মৃত্যু হ'ব পাৰে হ্যাঁ আৰু গতিকে ফ্ৰেকচাৰ হৈ ব্লাড লছৰ কাৰণে মৃত্যু হ'ব পাৰে হা গতিকে তেনেকুৱা পেশেন্টক কি কৰিব লাগে মানে আৰু এটা ইমাৰ্জেঞ্চি অৰ্থপেডিক ইমাৰ্জেঞ্চি হ'ল কম্পাউণ্ড ফ্ৰেকচাৰ বুলি আমি যিটো কওঁ কম্পাউণ্ড ফ্ৰেকচাৰ মানে ফাটি গৈছে মানে হাড়টো ফাটি গৈছে বা ফ্ৰেকচাৰ হৈ গৈছে তাৰ লগতে মাংস চাংস ফাটি একদম বাহিৰেদি ওলাই আহিছে আৰু যিমান ব্লাড লছ হৈছে আপুনি দেখা পাই আছে চকুৰে সেইটো আৰু এইটো কম্পাউণ্ড ফ্ৰেকচাৰ বা অপেন ফ্ৰেকচাৰ বুলি কোৱা হয় সেইটো এই কাৰণে ইম্পৰ্টেণ্ট কাৰণ তাত কণ্টামিনেশ্যন হয় উণ্ড বিলাক ঘাটো ফাটি গৈছে হাড় মাংস চবতে মানে ধূলি বালি মাটি পৰি পেলাই সেইবোৰ কণ্টামিনেট হৈ যায় গতিকে তাত বহুত ইনফেকশ্যন হোৱাৰ চান্সেছ থাকে ইনফেকশ্যন হ'লে ভৰিখন কেতিয়াবা এম্পুটেশ্যনো হ'ব লগা হয় কেতিয়াবা কিন্তু আজিকালি এম্পুটেশ্যনৰ পাৰ্চেণ্টেজটো বহুত কমি গৈছে এইকাৰণে কমিছে কাৰণ মেডিকেল চায়েন্স বহুত ডেভেলপ কৰিছে এতিয়া কম্পাউণ্ড ফ্ৰেকচাৰ মানুহো অলপমান সজাগ হৈছে গতিকে তেনেকুৱা পেশেন্টক সোনকালে হস্পিটেলত লৈ আহে ট্ৰিটমেণ্ট কৰি আমি তেনেকুৱা ষ্টেবিলাইজ কৰি দিওঁ ভৰিখন ট্ৰিটমেণ্টৰ ক্ষেত্ৰতো বহুত মানে চায়েন্স আগবাঢ়ি গৈছে এতিয়া তো তেনেকুৱা ধৰণৰ মডেলিটিজ বিলাক চেঞ্জ হৈ আছে দিনে দিনে তো তেনেকুৱা এম্পুটেশ্যনৰ হাৰ বহুত কমি গৈছে আজিকালি সেইকাৰণে সেইকেইটা আৰু কথা ইমিডিয়েট মেজাৰমেণ্ট আমি কি ল'ব লাগে এজ এ ভিউৱাৰ বা আপোনালোকে ক'ৰবাত ৰাস্তাত ৰখি আছে কিবা এটা এক্সিডেণ্ট এটা হৈ গ'ল আপোনালোকে পেশেণ্টক দেখি আছে মানে তেনেকুৱা ক্ষেত্ৰত সকলোতো মানে ডক্টৰ নাথাকে তাত আমি পাব্লিকে কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ ল'ব লাগে টু সেভ দ্য পেশেণ্ট লাইফ বা পাৰ্চনছ লাইফ হয় ধৰি লওক এটা এক্সিডেণ্ট হৈছে তাত আপুনি দেখা পালে আপুনি ধৰক এজন বাইষ্টেণ্ডাৰ মানে এনে দেখা পাইছে আপুনি ডক্টৰো নহয় পেৰামেডিক্সো নহয় আপুনি মেডিকেল চায়েন্সৰ বিষয়ে গম নাপায় কি কৰিব লাগে তো তেনেকুৱা পেশেণ্ট যদি আপুনি দেখা পায় আপোনাৰ প্ৰথম কৰ্তব্য হৈছে পেশেণ্টজনক ইমিডিয়েটলি হস্পিটেলত ট্ৰান্সফাৰ কৰা ঠিক আছে একদম নিয়াৰেষ্ট হস্পিটেল এনেকুৱা জৰুৰী নহয় যে আপুনি ৰাজধানীতে লৈ যাব লাগিব বা হায়াৰ চেণ্টাৰে লৈ যাব লাগিব সেনেকুৱা কথা নহয় আপুনি প্ৰথম ইমিডিয়েটলি আপোনাৰ নিয়াৰেষ্ট হেল্থ ফেচিলিটিত লৈ যাব লাগিব তাত এটলিষ্ট যিখিনি ইনিচিয়েল ট্ৰিটমেণ্ট সেইখিনি পাই যাব পেশেণ্টে ইমাৰ্জেঞ্চি যিখিনি দৰকাৰ হৈছে তাৰ পৰা আপোনাক ৰেফাৰেল দিব যে অমুকত লৈ যাওক তো আপুনি সেই এডভাইচখিনিও পাই গ'ল ক'ত লৈ যাব লাগিব কিন্তু আপুনি যদি ভাবে নাই পেশেণ্টক মই এতিয়া ক'ত লৈ যাওঁ একেবাৰে পুৰা এপেক্স চেণ্টাৰতে লৈ যাম গুৱাহাটীত সেইটো ভাবিলে নহ'ব কাৰণ আপুনি হয়তো তাত গৈ আপুনি কনফিউজড হ'ব টাইম লাগিব আপোনাৰ হাতত ৰেফাৰেল নোট নাথাকিলে সেইখন হস্পিটেলে পুতুককে আপোনাৰ পেশেণ্টজন নাচাবও পাৰে হয়তো এনেকুৱাও হ'ব পাৰে তো সেইবিলাক কথাও চিন্তা কৰিব লাগিব তো নিয়াৰেষ্ট হস্পিটেলত আপোনাৰ প্ৰাইমেৰী ট্ৰিটমেণ্টখিনি পাই যাব তেনেকৈ আপুনি ষ্টেজ ৱাইজ আপুনি ৰেফাৰ কৰি লৈ যাব পাৰে পেশেণ্টে আৰু চবতকৈ ইম্পৰ্টেণ্ট হৈছে হাইপোভলিমিক শ্বক মানে ব্লাড লছ হৈছে IV ফ্লুইড দিয়াটো
মানে সেই চেলাইন দিয়া বুলি যিটো কওঁ আমি তেনেকুৱা চেলাইন সোনকালে ষ্টাৰ্ট কৰিব লাগিব অক্সিজেনখিনি তেওঁলোকে 108 আপুনি কল কৰক এটলিষ্ট অক্সিজেন আৰু আইভি ফ্লুইড এই যে লাইফ ছেভিং দুটা বস্তু পেচেণ্টে পাই গ'ল তাৰ কাৰণে হয়তো এই যে এটা ডাঙৰ এটা ডিফাৰেঞ্চ ক্ৰিয়েট কৰিব পাৰে এই মৃত্যুমুখত পৰা পেচেণ্টজন পুতুককে মানে এটা লাইফ পাই যাব পাৰে সেই দেখাত সৰু বস্তু কিন্তু সেইটোৱে বহুত হেল্প কৰে কেতিয়াবা দ্বিতীয় কথা হৈছে যদি মানে প্যাৰামেডিক্সে মানে ফেচ কৰে তেনেকুৱা সিচুৱেশ্যন তো প্যাৰামেডিক্সেতো জানে জেনেৰেলি আপোনাৰ সেই বেসিক লাইফ সাপোর্ট স্কিল বিলাক প্যাৰামেডিক্সে জানে এইবিলাক ট্ৰেইনিং তেওঁলোকক দিয়া হয় তেওঁলোকেও সেই একে ধৰণে পেচেণ্টক ভালকে এসেস কৰি যিমান সোনকালে পাৰা যায় হেল্থ ফেচিলিটিখিনি দিব লাগে আৰু মানে আৰু প্ৰাইমাৰী ডক্টৰ যিসকল আছে তেওঁলোককো মই এটা এডভাইচ দিওঁ সদায় ABC টো ফলো কৰিব লাগে আপোনালোকে এয়াৰৱে দেন ব্ৰিদিং দেন সাৰ্কুলেশ্যন এই তিনিটা বস্তু অকল ফ্ৰেকচাৰ হৈছে সেইটোত আমি ফকাস কৰাৰ আগতে প্ৰথমতে আমি চাব লাগিব যে এয়াৰৱেটো ঠিক আছে নে নাই দেন এয়াৰৱে ঠিক কৰাৰ পিছত পেচেণ্টে স্পন্টেনিয়াছ ব্ৰিদিং কৰি আছে নে নাই তাৰ পিছত চাব লাগিব আমাৰ সাৰ্কুলেশ্যন বিপি চাব লাগিব হিমৰেজিক শকত আছে নে নাই হয় নে ভলিউমটো চাব লাগিব তেনেকৈ আমি ট্ৰিটমেণ্ট তাৰ পিছত আমি লোকেল এক্সামিনেশ্যনত গোটেইখিনি সামৰি ল'ম এইখিনি কথা সো ইয়াতে এটা কথা মই সুধিম আজিকালি যেটো প্ৰেক্টিকেল কথা আজিকালি মানে সকলোৱে মানে সাপোজ ৰাস্তাটো RTA ৰোড ট্ৰাফিক এক্সিডেন্ট হ'ল আননোন পাৰ্সন এটা গৈ হেল্প কৰিবলৈ অলপ কুণ্ঠাবোধ কৰে পিছত কেলেনো পুলিচৰ জামিলাত কেলে পৰিব তো সেইটো হিচাপত ভাবি বহুত মানুহ পিছ পৰি আহে তো হেল্প কৰিবলৈ নিবিচাৰে একচুৱেলি তো তাৰ কাৰণে একচুৱেলি কিবা পুলিচ হেৰাসমেন্টৰ কিবা তেনেকুৱা কিবা কথা সব আমি যদি এক্সিডেন্ট পেশেন্ট এজন ৰাস্তাত দেখা পাওঁ আৰু তেওঁক যদি ক্ৰছ কৰি আমি গুচি যাওঁ চাওক আমাক এনেকুৱা নহয় যে আমাৰ কিবা মানে আইন কানুনে আমাক কিবা সেনেকুৱা নহয় কথাটো চাওক সেইজন পেশেন্টক হেল্প কৰাটো প্ৰথম কথা হৈছে নাগৰিক হিচাপে আমাৰ এটা মৰেল ডিউটি হয়নে তো পেশেন্টজনক আমি ইমিডিয়েটলি হেল্প কৰিব লাগে মানে হস্পিটেলত শিফট কৰাটোৱে আমাৰ হেল্প মেইন কথা হৈছে ইনজিয়ৰ্ড লিম্ব প্ৰথম কথা হৈছে ইনজিয়ৰ্ড আনকনসিয়াস যদি হয় প্ৰথম কথা হৈছে আনকনসিয়াস যদি হয় আনকনসিয়াস পেশেন্ট হলে there is a high chance কি হেড ইনজুৰি থাকিব পাৰে পেশেন্টৰ হয়নে তেনেকুৱা পেশেন্টক ইমিডিয়েটলি হস্পিটেলত ট্ৰান্সফাৰ কৰিব লাগে ফ্ৰেকচাৰ আছে খালি ফ্ৰেকচাৰ লিম্বটো এটাই বস্তু চাব লাগিব ট্ৰান্সফাৰ কৰোতে যাতে এটা স্প্লিন্ট কৰি পেলাই লৈ যায় এনেকৈ উলমাই পেলাই লৈ নাযায় আৰু 108ক কল কৰাটো আমাৰ দায়িত্ব কাৰণ 108 আনিলেহে আপোনাৰ সেই স্পাইনেল বোৰ্ড গোটেই সেই ইকুইপমেন্টছখিনি সেই 108তে থাকে বেলেগ এম্বুলেন্সত নাথাকিবও পাৰে হয়তো সেইটো আৰু কথা সো আজি আমি বহুতখিনি নজনা কথা গম পালোঁ ডক্টৰ অভিজিৎ দেৱৰ পৰা ধন্যবাদ আমি আকৌ আগত আপোনালৈ লগ পাম নতুন এটা এপিছডত এটা নতুন কথা জানিবলৈ আমি চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং থেংক ইউ